নমস্কাৰ বন্ধুসকল, মোৰ চেনেল এণ্টাৰটেইনমেণ্ট জেবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকৰ আগত এটি মোবাইলৰ বিষয়ে কিছু কথা জনাম। মোবাইলটি হৈছে ৰেডমি নোট 7 Pro। বৰ্তমান সকলোৰে আকৰ্ষিত এটা মোবাইল ৰেডমি নোট 7 Pro। সকলোৰে আকৰ্ষিত হৈছে, সকলোকে আকৰ্ষণ কৰিছে। আৰু ময়ো বহু অপেক্ষা অন্তত মই মোবাইলটো পালোঁ, মোবাইলটো কিনি আনিলোঁ। মোৰ ভাল লাগিছে। মোবাইলটো লঞ্চ নোহোৱা আগৰ পৰাই মই বহুত চাই আছিলোঁ, অনলাইনৰ যোগে চাই আছিলোঁ। ইয়াৰ আকৰ্ষণৰ কাৰণ কি মোবাইলটোৰ? ৰেডমি নোট 7 Pro আকৰ্ষণৰ কাৰণ কি আৰু কি আছে মোবাইলটোৰ ভিতৰত চাওঁ বলক। মোবাইলটোৱে এক নম্বৰতে আকৰ্ষণ কৰিছে ডিজাইন। মোবাইলটোৰ ডিজাইনটো বিৰাট সুন্দৰ ডিজাইন, দেখিছে? বিৰাট সুন্দৰ এটা ডিজাইনৰ মোবাইল হয়। একচুৱেলি ভাল লাগিছে ইয়াৰ, আৰু এইটো কাৰণেই ডিজাইনটো ভাল লাগিছে। ইয়াৰ ফ্ৰণ্ট আৰু বেক দুইটা গৰিলা 5 গ্লাছ ইয়াত ব্যৱহাৰ কৰা হৈছে। দুইটা ছাইড গ্লাছ, মোবাইলটোৰ দুইটা ছাইড গ্লাছৰ হোৱাৰ বাবে এটা প্ৰিমিয়াম লুক দিছে। একচুৱেলি ভাল লাগিছে মোবাইলটো। ফুল HD ডিছপ্লে, দেখিছে? আৰু ইয়াৰ ডিছপ্লেখন হৈছে 16 চেণ্টিমিটাৰ অৰ্থাৎ 6.3 ইঞ্চ ডিছপ্লেখন। বিৰাট সুন্দৰ মোবাইল হয়। আৰু ইয়াৰ মেইন আকৰ্ষণীয় বস্তুটো হৈছে কেমেৰা। দেখিছে? ডুৱেল কেমেৰা আছে। এটা 48 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল AI ডুৱেল কেমেৰা। ইয়াত ছনী IMX 586ৰ চেঞ্চৰ দিয়া হৈছে। একচুৱেলি বিৰাট সুন্দৰ ফটো উঠে। আপোনালোকে ফুৰিবলৈ ক'ৰবাত পিকনিক গৈছে, ক'ৰবাত ফুৰিবলৈ গৈছে, কিবা কৰিছে, ইয়াৰ ফটো বহুত ধুনীয়া ফটো উঠে। মই নিজেও ফটো উঠাই চাইছোঁ, ইউজ কৰিছোঁ। জুম কৰিব পাৰে। আপোনালোকৰ ইয়াত ল' লাইট মোড দিছে, আপোনালোকে সুন্দৰ ফটো ক্লিক কৰিব পাৰে। আৰু ফ্ৰণ্ট কেমেৰাটো হৈছে 13 মেগাপিক্সেল। ফ্ৰণ্ট কেমেৰাটো 13 মেগাপিক্সেল। ইমান সুন্দৰ কোৱালিটি, ফটো কোৱালিটি ইমান সুন্দৰ, আপোনালোকে হয়তো ব্যৱহাৰ কৰিলে গম পাব। মই নিজে ব্যৱহাৰ কৰি গম পাইছোঁ। অন্য মোবাইলতকৈ মই বহুত মোবাইল চাইছিলোঁ, বহুত মোবাইল মই ইউজ কৰিছোঁ, আৰু এইটো নিচিনা ফ্ৰণ্ট চেলফি কেমেৰা মই পোৱা নাই। ইমান সুন্দৰ চেলফি উঠে। ব্ল' মুড কৰি আপোনালোকে ফটো ল'ব পাৰে। মই মোৰ এটা চেলফি লোৱা আছে। চেলফিটো মই আপোনালোকক চেলফি ফটোকপি আপোনালোকক মই দেখাই দিম। ইমান সুন্দৰ চেলফি উঠে। ফটো উঠাৰ পিছত আপোনালোকে ফটোবোৰ জুম কৰি চাব পাৰে। ফটোবোৰ কিন্তু ফাটি নাযায়, আৰু আপোনালোকে চাব। ইয়াৰ পিছতে মোবাইলটোৰ বেটেৰী একচুৱেলি বহুত পাৱাৰফুল বেটেৰী। বেটেৰীটো দিয়া হৈছে 4000 mAh। 4000 mAh আপুনি এবাৰ ফুল চাৰ্জ কৰিলে 15ৰ পৰা 16 ঘণ্টা আপুনি ইউজ কৰিব পাৰে। চাই পাবজি খেলক, যি খেলক, আপুনি ক'ৰবাত ভিডিঅ' কৰক, ক'ৰবাত টিউব কৰক, যি কৰে, মুঠতে 15ৰ পৰা 16 ঘণ্টা আপুনি ইউজ কৰিব পাৰে। ইমান পাৱাৰফুল বেটেৰী এবাৰ ফুল চাৰ্জ কৰিলে। ইয়াৰ পিছতে আহিলে আপোনাৰ চাৰ্জাৰটো টাইপ C চাৰ্জাৰ দিয়া আছে। টাইপ C চাৰ্জাৰ, বহুত সুন্দৰ চাৰ্জাৰ। 4.0 কুইক চাৰ্জ। টাইপ C 4.0 কুইক চাৰ্জ।
বহুত সুন্দৰ চাৰ্জাৰ, বেলেগৰ লগত নিমিলে, ইয়াৰ চাৰ্জাৰটো বেলেগ। আৰু লগতে ইয়াতে আছে স্পীকাৰ চাউণ্ড কোৱালিটি বহুত সুন্দৰ, চাউণ্ড কোৱালিটি বহুত একদম ক্লিয়াৰ, চাউণ্ড কোৱালিটিটো বহুত ক্লিয়াৰ, বিৰাট সুন্দৰ মোবাইল। আৰু এইফালে হেডফোনৰ পইণ্ট দিয়া আছে, এইটো এটা চেঞ্চৰ দিয়া আছে। চেঞ্চৰটো আপোনালোকে যিকোনো টিভি আৰু ছেট বক্সৰ ৰিম'ট ইয়াত বনাই লৈ আপোনালোকে ইউজ কৰিব পাৰে, বহুত ফেচিলিটি দিয়া আছে। আৰু বেক চাইডে দেখিছে এইটো ফিংগাৰপ্ৰিণ্ট দিয়া আছে, ফিংগাৰপ্ৰিণ্ট আপোনালোকে ইউজ কৰিব পাৰে। লগতে আপোনালোকক ফেচ লক কৰিব পাৰে, বহুত সুবিধা আছে। আৰু ইয়াৰ এণ্ড্ৰইড ভাৰ্চনটো ক'বলৈ বাকী নাই। এণ্ড্ৰইড ভাৰ্চনটো ইমান সুন্দৰ এটা এণ্ড্ৰইড ভাৰ্চন দিছে, পাই এণ্ড্ৰইড ভাৰ্চন। মই আপোনালোকক দেখাই দিছোঁ পাই এণ্ড্ৰইড ভাৰ্চন। ইয়াতে আপোনালোকে ছেটিংছত যাওক, ছেটিংছত গৈ এবাউট ফোনত যাওক, তাৰপৰা চাব ইয়াতে এণ্ড্ৰইড ভাৰ্চন আছে। এইটো হৈছে এণ্ড্ৰইড ভাৰ্চন। ইয়াতে 2-3বাৰমান ক্লিক কৰক, এইটো দেখিলে পাই এণ্ড্ৰইড ভাৰ্চন, বহুত সুন্দৰ ভাৰ্চনটো, বহুত সুন্দৰ হয়। আৰু ইয়াৰ যিটো প্ৰচেছৰ দিছে, প্ৰচেছৰটো হ'ল স্নেপড্ৰেগন, বিৰাট ষ্ট্ৰং, বহুত ষ্ট্ৰং। ইয়াৰ প্ৰচেছৰটো বহুত ষ্ট্ৰং হয়, স্নেপড্ৰেগনৰ হয়। আৰু ক'বলৈ বাকী নাই, ইমান সুন্দৰ এটা মোবাইল, খুব কম দামৰ ভিতৰত এটা সুন্দৰ, বহুখিনি সুবিধা থকা এটা মোবাইল পায় খুব কম দামৰ ভিতৰত। একচুৱেলি ৰেডমি Note 7 Pro মোবাইলটোৱে মানুহক বহুত আকৰ্ষিত কৰিছে। মোবাইলটো আপোনালোকে দুখন চিম ব্যৱহাৰ কৰিব পাৰে, কিন্তু দুখন চিম ব্যৱহাৰ কৰিলে এক্সট্ৰা মেমৰি আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে। যদিহে এখন চিম ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে এক্সট্ৰা মেমৰি ব্যৱহাৰ কৰিব পাৰে। আৰু মোবাইলটো দুটা কোৱালিটি আহিছে, ইয়াৰ দুটা কোৱালিটি আহিছে। এটা হ'ল 6GB আৰু এটা হ'ল 4GB। 4GB ৰেমৰ মোবাইলটোত 64GB ৰোম দিছে, আৰু 6GB মোবাইলটোত আপোনাৰ 128GB ৰোম দিছে। একচুৱেলি বহুত ৰেমটো বহুত ভাল, বহুত সুন্দৰ মোবাইল হয়। আপোনালোকে নিশ্চিন্তে ল'ব পাৰে, ইউজ কৰি চাব পাৰে। ইয়াৰ ফটো কোৱালিটিৰ পৰা আদি কৰি যিমানখিনি ইয়াৰ ফিচাৰ্ছ আছে গোটেইখিনি একচুৱেলি বহুত সুন্দৰ। মই ইউজ কৰি একচুৱেলি মই নিজেই গম পাইছোঁ। আৰু সেইকাৰণে মোবাইলটোৱে সকলো মানুহকে আকৰ্ষিত কৰিছে। মানুহে বহুত অপেক্ষা কৰি আছিলে। মই বহুত মানুহ লগ পাইছোঁ, বহুতে কৈছে যে ৰেডমি Note 7 Pro মোবাইলটোলৈ অপেক্ষা কৰি আছোঁ বুলি মোক কয় মানে। সেইটো কাৰণে মই কৈছোঁ বহুত মানুহে অপেক্ষা কৰি আছিলে। মোবাইলটোৰ ডিছপ্লেখন আপোনাৰ ডট নটছ ডিছপ্লে দিয়া হৈছে, IPS ডিছপ্লে হয়, ডট নটছ IPS ডিছপ্লে হয়। একচুৱেলি বিৰাট সুন্দৰ ডিছপ্লে, ডিজাইন ভাল, সকলো ফালৰ পৰা ভাল আছে মোবাইলটো। আপোনালোকে ল'ব পাৰে, একদম নিশ্চিন্তে ল'ব পাৰে। আৰু এইখিনিয়ে আছিলে মোবাইলটোৰ মানুহক যি আকৰ্ষণ কৰিছে, সেই আকৰ্ষণ কৰা কাৰণসমূহ এইখিনিয়ে আছিলে। মই এইখিনিকে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। আৰু সামৰাৰ আগতে মই এটা কথা আপোনালোকক অনুৰোধ কৰিলোঁ, যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে, কথাখিনি জানি কেনে লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু আজিলৈ আহোঁ, বাই বাই।